প্ৰয়াত চন্দ্ৰকান্ত বৰা দেৱৰ পৰিয়াল বৃক্ষৰ বিষয়ে ক'ব বিচাৰিছো। প্ৰয়াত চন্দ্ৰকান্ত বৰা দেৱৰ পত্নী ভাৰ্যা, তেখেতৰ নাম হৈছে প্ৰয়াত যোগেশ্বৰী বৰুৱা। তেখেতে যোগেশ্বৰী বৰুৱা দেৱীক বিয়া কৰাইছিলে। তেওঁলোকৰ 8টি ল'ৰা আৰু ছোৱালী, পুত্ৰ আৰু কন্যা। তাৰে 5 গৰাকী হৈছে কন্যা সন্তান আৰু 3 গৰাকী হৈছে পুত্ৰ সন্তান। মই তেওঁলোকৰ নামখিনি একাদিক্ৰমে ক'ব বিচাৰিছো। প্ৰথম গৰাকী কন্যা, তেখেতৰ নাম হৈছে শ্ৰী লক্ষীপ্ৰভা শইকীয়া। লক্ষীপ্ৰভা শইকীয়া। তেখেতৰ স্বামীৰ নাম হৈছে স্বৰ্গীয় মণিৰাম শইকীয়া। তেখেতৰ স্বামীৰ নাম হৈছে স্বৰ্গীয় মণিৰাম শইকীয়া, ডিব্ৰুগড়ত ঘৰ। ইয়াৰ পাছতে তেখেতৰ দ্বিতীয় পুত্ৰ সন্তান, তেখেতৰ নাম হৈছে শ্ৰী অনিল চন্দ্ৰ বৰা। তেখেতৰ নাম শ্ৰী অনিল চন্দ্ৰ বৰা। তেখেতৰ পত্নীৰ নাম শ্ৰী অনিমা বৰা। তেখেতৰ পত্নীৰ নাম শ্ৰী অনিমা বৰা। ইয়াৰ পাছত 3 নম্বৰতে তেখেতৰ পুত্ৰ সন্তান, তেখেতৰ নাম হৈছে শ্ৰী প্ৰফুল্ল চন্দ্ৰ বৰা। তেখেতৰ নাম প্ৰফুল্ল চন্দ্ৰ বৰা। আৰু তেখেতৰ পত্নীৰ নাম হৈছে শ্ৰী ৰুবি বৰা। তেখেতৰ পত্নীৰ নাম শ্ৰী ৰুবি বৰা। ইয়াৰ পাছত 4 নম্বৰত পুত্ৰ সন্তান, তেখেতৰ নাম হৈছে শ্ৰী প্ৰভাত চন্দ্ৰ বৰা। শ্ৰী প্ৰভাত চন্দ্ৰ বৰা আৰু তেখেতৰ পত্নীৰ নাম হৈছে শ্ৰী ৰুণু বৰা। তেখেতৰ পত্নীৰ নাম শ্ৰী ৰুণু বৰা। ইয়াৰ পাছত 5 নম্বৰত কন্যা সন্তান, তেখেতৰ কন্যা সন্তানৰ নাম হৈছে শ্ৰী ভানু কাকতি। ভানু কাকতি। আৰু ভানু কাকতিৰ স্বামীৰ নাম হৈছে শ্ৰী পৱন কাকতি। তেখেতৰ স্বামীৰ নাম শ্ৰী পৱন কাকতি। ইয়াৰ পাছত 6 নম্বৰ গৰাকী কন্যা সন্তান, তেখেতৰ নাম হৈছে শ্ৰী মাধৱী বৰা। মাধৱী বৰা তেখেতৰ নাম। আৰু মাধৱী বৰাৰ স্বামীৰ নাম হৈছে শ্ৰী সুন্তি বৰা। তেখেতৰ স্বামীৰ নাম হৈছে শ্ৰী সুন্তি বৰা। ইয়াৰ পাছত 7 নম্বৰ গৰাকী কন্যা সন্তান, তেখেতৰ নাম হৈছে শ্ৰী আৰতি বৰা। তেখেতৰ নাম হৈছে শ্ৰী আৰতি বৰা। আৰু আৰতি বৰাৰ স্বামীৰ নাম হৈছে শ্ৰী নয়ন বৰা। তেখেতৰ স্বামীৰ নাম হৈছে নয়ন বৰা, ভিউচুৱাগত ঘৰ। ইয়াৰ পাছৰ গৰাকী হৈছে 8 নম্বৰ কন্যা সন্তান, তেখেত অৱশ্যে ঢুকাইছে। তেখেতৰ নাম হৈছে স্বৰ্গীয় জুৰি বৰুৱা। তেখেতৰ নাম জুৰি বৰুৱা। আৰু জুৰি বৰুৱাৰ স্বামীৰ নাম হৈছে, তেখেতো অৱশ্যে সংসাৰত নাই, তেখেতো ঢুকাইছে। তেখেতৰ নাম শ্ৰী স্বৰ্গীয় শৈলেন্দ্ৰ বৰুৱা। তেখেতৰ নাম শৈলেন্দ্ৰ বৰুৱা। গতিকে 1 2 3 4 5 6 7 8, এই 8 গৰাকী সতি সন্ততি হৈছে আমাৰ চন্দ্ৰকান্ত বৰা পৰিয়াল বৃক্ষ। এওঁলোকৰ আমি প্ৰথম জেনেৰেশ্যন বুলি ধৰি ল'ব পাৰোঁ। গতিকে চন্দ্ৰকান্ত বৰাৰ পৰিয়াল বৃক্ষৰ বিষয়ে ইমানেই। ধন্যবাদ।